হাই গাইজ, নমস্কাৰ। মই অনামিকাই মোৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু এনেদৰে সদায় ভালে থাকিব। দেখিছেনে পোৱালিটো উৎপাত কেনেকৈ আছে? এইটো মোৰ ভাইটি হয়, খুৰাৰ ল'ৰা। আৰু এজনী আছে, এইজনী টিকলিজনী, এজনী মোৰ ভাগিন হয়। হাই কৰি দিয়া। হাই, তোমাৰ নামটো কি? নমস্কাৰ, শ্ৰীৰাজ শইকীয়া। অঁ, আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্যামলীনা শইকীয়া। এজনী মোৰ বাৰ ছোৱালী। মই আৰু এতিয়া লাটু অলপ বজাৰ কৰিবলৈ যাওঁ, আহি পেলাই লগ পাই আছোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো পিছলৈকে চাই থাকিব। ভিডিঅ' কৰিম গাইজ। আমি আহিছিলোঁ বজাৰ কৰিবলৈ। ইমান ৰ'দত আমি বজাৰ কৰিবলৈ আহিছিলোঁ। এতিয়া ঘৰত গৈ আছোঁ। এতিয়া ঘৰত গৈ আছোঁ। চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। তো গাইজ, আপোনালোকে যি খাবলৈ মন গৈছে আপোনালোককো দিছোঁ, খাব পাৰে ইয়াৰ পৰা অকণমানকৈ খাই দিব গাইজ, যিহেতু ইমান গৰম পৰিছে গাইজ। এই গৰমতে খাই আছে। তালৈ ফোন আহিছে, মোৰ একো লোভ লগা নাই। নালাগে, খোজকাঢ়িয়ে ভাল লাগে। পইচা নাই টমটমত যাবলৈ, পইচাৰ অভাৱ। তো গাইজ, আপোনালোকৰ পিনে গৰম কেনেকুৱা আপোনালোকে কমেণ্ট বক্সত জনাবচোন। গাইজ, আহি পালোঁ ঘৰ, চাই থাকক। এজনী আমাৰ গৰুজনী। হাই কৰি দে। এইটো কোকো কোলা, তাৰপিছত এইকেইটা হ'ল মাজা আৰু হ'ল স্প্ৰাইট। ইমানেই নাবাকে দেখোন। হ'ব আৰু মোক অকণ ডনেট দে। হ'ব, মোক দেখা দেখুৱা। ঠাণ্ডা লাগি গৈছে গাইজ। গাইজ, ভিডিঅ' বনাই থাকোঁতে আহিল এটা পাৰ্চেল। মানে পাৰ্চেলটো এতিয়ালৈকে অহা নাই, কল কৰিছিলে। আৰু পাৰ্চেলটো আমাৰ কাৰ জানেনে? লাটুৰ। কিন্তু পাৰ্চেলটোত কি আছে চাবলৈকে ভিডিঅ'টো চাই থাকক। শেষলৈকে ভিডিঅ'টো চাই থাকক গাইজ। আৰু এজনী আমাৰ গুণ। এয়া আমাৰ লাটু আহি গ'ল।
তো গাইজ আমি পিন্ধি ল'লোঁ নতুন মাছ আমাৰ গুণগুণেও পিন্ধিলে লাটুও পিন্ধিলে কেনেকুৱা লাগিছে কালাৰকেইটা ক'বচোন আৰু নিজাটো অঁ ময়ো পিন্ধিলোঁ আৰু আপোনালোককো এখন মাছ দিছোঁ তেতিয়াহে কিজানি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে লগ এইখন আপোনালোকক দিছোঁ শিকাই যাবি ইমান ডাঙৰ মৰিচা গছ এইবাৰে ফাৰ্ষ্ট আছে আমাৰ ঘৰত আৰু এইটো চাওক এইটো গোমধান যেতিয়া মানে খাব হ'ব ন আপোনালোককো দিম আৰু এইটো এজোপা গছত এটা দুটা গছ আছে তিনিজোপা এইটোত এটা দুটা আৰু এজোপাত ডাঙৰ আৰু এজোপাত মস্ত চাই এটা হৈছে পকিলে আপোনালোকক দিম খাব আপোনালোকে আৰু খাবলৈতো মোৰ ভিডিঅ'টো সদায় পাই থাকিব লাগিব ন গতিকে ভিডিঅ'টো গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে আৰু সেয়া হৈছে তিতা কেৰেলা গছ তো গাইজ আজিৰ ভিডিঅ'টোত বিশেষ একো নাছিলে ইমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ সকলোখিনি ভিডিঅ' আপোনালোকে পাই যায় আৰু গাইজ ৰ'দ দেখিছেনে কিমান ৰ'দ বাই বাই থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই